তো নমস্কাৰ সকলোলৈ আজি বহুত দিনৰ এটা নতুনকৈ আকৌ ব্লগ বনাইছোঁ মানে বহুত দিন ব্লগ বনোৱা নাই আজি আকৌ বহুত দিনৰ এটা ব্লগ বনাইছোঁ আজি আমি সকলো মিলি এটা বনভোজ আহিছোঁ বনভোজটো আহিছোঁ আমি চাপানলত আহিছোঁ চাপানলত নগাঁও গতিকে ইয়াৰ আজি পূৰা বনভোজটো বনাম এইফালে আমাৰ কাম চলি আছে আৰু সকলোবোৰ দেখুৱাম আৰু ইয়াৰ প্লেচটো বহুতেই ধুনীয়া তাৰপিছত আমি খানা চানা খাই বৈ পেলাই আমি মেইন য'ত স্পটটো আছে চাপানলা জলপ্ৰপাতৰ সেইটো চাবলৈ যাম গতিকে ব'লক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ প্ৰথমতে গাড়ীত বৰ্তমান আমি সকলো ওলাই আহিছোঁ এতিয়া বৰ্তমান ৰাতিপুৱা 3টা বাজিছে পূৰা আন্ধাৰ আৰু কুঁৱলী মানে লাহে লাহে আহিব লগা হৈছে লাহে লাহে আহি আছোঁ ইয়াত ৰাতিখনৰ মানুহ ঘূৰি ফুৰিছে আছে বৰ্তমানে গাড়ীখন অলপ তেল ডিপুটোৰ ওচৰতে ৰখালোঁ কি হ'ল মানে আমাৰ চাউণ্ড বক্সটো ওপৰত ঢিলা হৈ গ'ল এতিয়া মানে অলপ ভালকৈ টাইটকৈ অলপ বান্ধি লৈছোঁ ভিতৰত এয়া আমাৰ ৰাইজসকল চাওক বৰ্তমান এয়া আমি আহি আহি বুঢ়া পাহাৰ পাই গ'লোহি এয়া বুঢ়া পাহাৰৰ মাজত এতিয়া ফাইনেলি আমি কাকজাঙৰ চম্পাৱতী পিকনিক প্লেচ পাই গ'লোহি এয়া সোমাইছোঁ আৰু তাৰ ৰাস্তাত से मिला मम्मी पापा का तू टेंशन ना लियो लड़का अरे पापा भी बोलेगा शादी करा दो लड़का है सोना बेटी को मेरा सोने से तोलेगा सोने से तोलेगा बेटी को मेरा सोने से तोलेगा सोने से तोलेगा बेटी को मेरा सोने से तोलेगा আমি আহি আহি প্ৰায় চাপানলা পালোঁ এইখন চাপানলা মেইন গেট ইয়াতে আপুনি ৰিচিপ্ট কাটিব লাগিব ৰিচিপ্টৰ মূল্য 200 টকা মানে গোটেই গাড়ীখনৰ মূল্য 200 টকা লয় আৰু 4টা বজাৰ আগত আপুনি ইয়াৰ পৰা ওলাব লাগিব 4টা বজালৈকে টাইম আছে আৰু আমি বৰ্তমান সকলো মিলি পিকনিক প্লেচ পালোহি এয়া পালেহি দে আমাৰ ৰাইজ পালেহি ন ইমান দূৰ আপোনাৰ আহি কেনেকুৱা লাগিছে কওক জেগাটো কেনেকুৱা লাগিছে সেইটো কওক জেগাটো বঢ়িয়া ন ক'ব তুমি কি ক'বা মজা লাগিলে প্লেনৰ পৰা লেণ্ডিং হোৱাগতে নামিছে একদম পূৰা অকণমান কষ্টটো হ'ব গাড়ীখন অলপ গাড়ীখন চাইটো কষ্টটো হ'বই ন গ্ৰুপ ফটো মাৰিব লাগিব ইয়াত চৌকা আছেই বেছি কষ্ট কৰিব নালাগে পানীও আছে চৰাই এতিয়া চব পূৰা কামে কামে লাগিছে চব এই পানীখিনি চাওক নদীখনৰ পানীখিনি চাওক কিমান ধুনীয়া সুন্দৰ পৰিষ্কাৰ একদম পূৰা এতিয়া এটা পানী তলৰ পৰা শ্বট ল'ম দে চাব আপোনালোকে কেনেকৈ ইয়াত তলখন কিমান ধুনীয়া পৰিষ্কাৰ চাওক নামাতিনো আৰু বাবে মোক মাতন দেখিবনো আৰু যাতেকে তই মোকে ন এতিয়া আমি ৱাটাৰফলটো চাম বুলি কেইজনমান এনেকৈ আহি আছোঁ নহ'লে টাইম নহ'ব ইয়াতো 4টালৈকে টাইম আছে এতিয়াতো 8টা বাজি গ'লেই গতিকে চাই আহোঁ এনেকৈ आ जाओ पूरा एकदम जंगলৰ মাজে মাজে আহি আছোঁ এয়া ভয়ানক জংঘল এমেজন মানুহৰ মাত এটা নাই চাৰিওফালে পানী শব্দ
ये कहाँ जाता है ভয়ানক জেগা জংঘল চাবলৈ আহি আছোঁ প্ৰথমবাৰৰ বাবে জংঘলত আমি কেইটা আহি আছোঁ চাবলৈ কি কম চাওক এয়া ये देखा এনেকৈ আমি আৰু কেইবাখনো মানে একেখনেই আৰু পাৰ্ক মাৰি মাৰি আহি আছে বহুত পাম এনেকৈ ক'বলৈ বিশেষ নাই যিটো ৰাস্তা মানে একো কৈ যাব নোৱাৰিম আৰু যাওঁ ৱাও চাওক না কি একদম শিলৰ ফাকে ফাকে পানী আহিছে এইফালে চাওক এগৰাকী ফটো মাষ্টাৰ এয়া এই কেনেকুৱা একদম জংঘল মাজে মাজে ইফালে জংঘল একো মাত নহয় অকল পানী মাত চাৰিওফালে তেওঁ অকলে সাহস কৰি আহি আছোঁ অকলে নহয় এইফালে আহি আছে দৰকাৰ আগে জিত হে চলো যোৰহাটৰ পৰা আহিছোঁ এতিয়া আমি আৰু এখন নদী পাম এইয়া আহি আছে পাইছোঁহি আৰু ওচৰত এইয়া চাওক ক'ৰ পাই গ'লে চাওক ये देखो ये कैसा प्लेस है इस साइड में जाना होगा वो पीछे से ही रखा हम लोग कभी आ रहा है इतना खतरनाक देखिए चलो 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 वो ये तो नहीं रोकी बोल वाह हाँ কলডিল ক'ত আছে হা अभी हम लोग वो देख के आ रहा है मैं नकरों मोक भय खा लाभ ना
অঁ হেল্ল' এইটো জংঘলী মানুহ চাওক এইটো জংঘলী মানুহ जब महीने की तनखा लानू दर बड़ेगा घरा एक जोड़ी सैंडल ले आनू दुई जोड़ी सरारा जब महीने की तनखा लानू